ये कोई आसुनी नहीं है, डिस्ट्रिक्ट का एक इनिशिएटिव है और इसको हम लोगों ने अपने तरफ से किया है यहाँ पे एरी स्पिनिंग को प्रमोट करने के लिए। बाद में इसको पायलट को अगर हमको स्केल करना होगा तो हम गवर्नमेंट को रिकमेंड करेंगे। आज ही हम लोग 20 लोग को दे रहे हैं, 20 जनों को आज ही আমি দিছোঁ। এইটো এতিয়া আমি এইটো এতিয়া জানিব লগা হৈছে যে 5 টাইমছ এফিচিয়েঞ্চি বাঢ়ে যদি আমি হাতৰ পৰা সূতা কাঢ়োঁ আৰু যদি আমি এইটো এনেকুৱা মেচিনৰ পৰা সূতা কাঢ়োঁ। তো এইটো যদি আদমি এদিনত 80 গ্ৰাম সূতা কাঢ়িব পাৰে, এইটো মেচিনৰ জৰিয়তে 250 to 300 গ্ৰামছ কাঢ়িব পাৰে। যদি এনেকুৱা এইটো ট্ৰান্সফৰ্মেশ্যন হয়, যদি ইয়াৰ হাফো ট্ৰান্সফৰ্মেশ্যন হৈ যায়, এইটো লাইভলিহুডৰ কাৰণে বেছি কথা হ'ব। তো ইয়াৰ উদ্দেশ্য হ'ল যে লাইভলিহুড জেনেৰেশ্যন যিমানখিনি আমাৰ ট্ৰেডিশ্যনেল পৰিবাৰে আছে, যিখিনি এৰী উইভিং এৰী কালচাৰৰ জড়িত আছে, তেখেতৰ কেনেকুৱা আমি এইটো উদ্ধাৰ কৰিব পাৰোঁ, ইয়াৰ অলপ চেষ্টা আছে। এইটো পৰৱৰ্তী সময়ত আমি ভাবোঁ যে আমি এনেকুৱা যদি মটিভেট কৰিব পাৰোঁ, আমি এনেকুৱা আৰু আঁচনি আমি ল'ম। আজি আমি 1 ডে ট্ৰেইনিঙৰ ব্যৱস্থা লৈছোঁ, কিন্তু আমি চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ এটা প্ৰপ'জেল পঠাইছোঁ ট্ৰেইনিঙৰ কাৰণে। এইটো এতিয়া যদি এপ্ৰুভ হৈ যায় তো এইটো 1 মান্থ ট্ৰেইনিং, 1 মান্থ ট্ৰেইনিং হ'ব। এইটো এটা লাৰ্জাৰ স্কেল, নট অনলি 20 সেল্ফ হেল্প গ্ৰুপ। বাট তেতিয়াহ'লে এতিয়া আমি এইটো আগতো চিল্ক ডিপাৰ্টমেণ্টৰ আমি এইটো 1 উইক ট্ৰেইনিঙৰ ইন সিটু 1 উইক ট্ৰেইনিঙৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি এইটো ষ্টেপ লৈছোঁ।